নমস্কাৰ বন্ধুসকল, প্ৰথমতে আপোনালোক সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ হিয়া ভৰা ওলগ আৰু শুভেচ্ছা জনাইছোঁ। সকলোৱে নিশ্চয় যে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি একোটাকৈ গছপুলি ৰুইছে, হয়তো কোনোবাই ৰুব বা ৰুবলৈ গৈছে। মই এইটো গছপুলি ৰুইছোঁ, কিন্তু গছপুলি ৰোৱাটোৱে আচল কথা নহয়, গছপুলিটো সংৰক্ষণ কৰাটোৱে আচল কথা। গছপুলিটো আমি ৰুলোঁ, ধুনীয়াকৈ ফটো চটো মাৰি ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰি আহিলোঁ যে বোলে আমি কি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছৰ পুলি ৰুইছোঁ। কিন্তু আমি ৰোৱা কিমানটা গছৰ পুলি আজি জীয়াই আছে সেইটোহে ডাঙৰ কথা। আপুনি যোৱাবাৰ বা যোৱা বছৰৰ আগৰ বছৰ 18 চন বা 17 চনত ৰোৱা গছৰ পুলিকেইটা আছেনে এবাৰ ভাবি চাইছেনে? সেই যে গছৰ পুলিকেইটা ৰুইছিলে সেইকেইটা কি অৱস্থাত আছে? নে সেইকেইটা ৰোৱাৰ পিছতে মৰহি গ'ল, নে ছাগলীয়ে খালে, নে গৰুৱে খালে? এই বছৰো সেনেকুৱা হ'ব নেকি? আহক আমি সেইটো আমি সকলোৱে নিশ্চয়তা প্ৰদান কৰোঁ যাতে আমি ৰোৱা গছৰ পুলি, প্ৰতিজোপা গছৰ পুলি সুন্দৰ হওক, প্ৰতিজোপা গছৰ পুলি লহপহকৈ বাঢ়ি আহক। আমি অকল গছ ৰুই থ'লেই নহ'ব, গছজোপাৰ প্ৰতিপালনৰ দায়িত্ব আমিয়েই ল'ব লাগিব। তেতিয়াহে আমাৰ পৃথিৱীখন সেউজীয়া হৈ থাকিব, আমাৰ ধৰণীখন সেউজীয়া হৈ থাকিব, আমাৰ এনভাইৰনমেণ্টটো ধুনীয়া হৈ থাকিব। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকে সকলোৱে গছপুলি ৰুইছে, ভাল কথা, গছপুলি ৰুৱক। তাৰ লগে লগে গছপুলিটোৰ সংৰক্ষণৰ ওপৰতো সমানেই গুৰুত্ব দিয়ক। নহ'লে আমি গছ ৰুই থাকিম, গছহেই নাথাকিব। কিন্তু প্ৰতি বছৰে আমি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে আৰু কিবা কিবি বিশ্ব সেউজ সপ্তাহ আদি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি লৈহে থাকিব পাৰিম, কিন্তু আমাৰ গছৰ সংখ্যা কমিয়েই যাব। সেইকাৰণে মই সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আমি অকল গছৰ পুলিটো যাতে ৰুই থৈ সেইদিনা ফটোখন মাৰিয়ে গুচি নাহোঁ, যাতে আমি গছৰ পুলিটো ডাঙৰ নোহোৱালৈকে গছৰ পুলিটো যাতে সংৰক্ষণৰ ব্যৱস্থা কৰোঁ, গছৰ পুলিটো যাতে চাৰিওফালে বেৰ এখন দিয়াৰ ব্যৱস্থা কৰোঁ, নহ'লে গছৰ পুলিটো গৰু ছাগলীয়ে খাই নষ্ট কৰিব। মই সকলোকে পুনৰবাৰ অনুৰোধ জনাইছোঁ, আপোনালোকে গছৰ পুলিবোৰ অকল ৰুয়েই নাহিব, গছৰ পুলিৰ চাৰিওফালে বেৰ দিবৰ কাৰণে ব্যৱস্থা কৰক আৰু গছৰ পুলি সংৰক্ষণ কৰক। যোৱা বছৰ বা গছৰ পুলিত আজি কেনে অৱস্থাত আছে সেইটো এবাৰ খবৰ লৈ আহক। এইখিনিয়ে কৈ আজি বিশ্ব পৰিৱেশ দিৱসৰ এই শুভক্ষণত সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।